গাইজ মানে মোৰ অসমবাসী ৰাইজ আপোনালোকে চাই আছে PA আছামিজ চেনেল ভিডিঅ'টো বনাবলৈ মন নাছিল মানে ইউটিউবত মই 2019 চনৰ পৰাই ইউটিউব খুলিছিলোঁ কিন্তু এই ভিডিঅ' বনাবলৈ মন নোযোৱা আগতে হৈ গৈছে কাৰণ ছাবস্ক্ৰাইবাৰো আছে 4,000 মান ছাবস্ক্ৰাইবাৰ হৈ আছে কিন্তু ব্লগ দিছোঁ শ্বৰ্ট ফিল্ম বনাইছোঁ নতুন যেতিয়া ভিডিঅ' দিলেতো মোৰ ভিউজটো অহা নাই লাইক নাবাঢ়ে সেইকাৰণে ভাবিছোঁ ইউটিউব বাদেই দিওঁ নেকি বেলেগ কামতো ভৰাই ভাল হ'ব নেকি এতিয়া হয়তো বহুতে ইউটিউব চেনেল খুলিছে পটককৈ ভাবিছে ইউটিউব চেনেলত ভিডিঅ' বনালে সহজ কথা হয় ইউটিউব চেনেলত ভিডিঅ' বনালে পইচা পায় ইউটিউবৰ ফালৰ পৰা পইচা দিয়ে কিন্তু এইটো নহয় যে ইউটিউব চেনেলটোত ভিডিঅ' বনালে যে আপোনালোকক পইচা দিব ইমানখিনি ছাবস্ক্ৰাইবাৰ আছে বোলে ইমানো ডাঙৰ ইউটিউবাৰ নহয় কিন্তু 4,000 ছাবস্ক্ৰাইবাৰ আছে মই 2019 চনৰ পৰা কৰি আছোঁ আজিলৈকে ভিডিঅ' ভিউজ আগতে বাঢ়িছিলে কিন্তু মোৰ চেনেলটো দুবছৰ নহয় পিছে আপোনাৰ 6-7 মাহমান মই ভিডিঅ' দিয়া আপলোড কৰা নাছিলোঁ অলপ প্ৰব্লেম হৈ আছে ভিডিঅ' আপলোড কৰা নাছিলোঁ কৰোণাৰ সময়তে দুই এখন সৰু সুৰাকৈ ছবি বনাইছিলোঁ তাৰপিছত ভিডিঅ' বহুত দিন বনোৱা নাছিলোঁ ইউটিউবত ভিডিঅ' আপলোড কৰা নাছিলোঁ হয়তো সেইকাৰণে মোৰ ভিউজ নহা হ'ব পাৰে এতিয়া ভাবিছোঁ ইউটিউবটো ছেকেণ্ড অপশ্যন হিচাপে ৰাখি বেলেগ কাম আৰম্ভ কৰা ভাল হ'ব মোৰ সৰু সুৰাকৈ দোকান এখনো আছে দোকান চোনতে দিম বেলেগকৈ ওলাই মেলি যাব পৰা নাই হয় সেইটো হয় বাৰু ভিডিঅ'ত দেখাবলৈ হ'লে আপোনালোকক বিভিন্ন ঠাই দেখাব লাগিব বিভিন্ন জেগা দেখাব লাগিব কণ্টেণ্ট হ'ব লাগিব ভিডিঅ'টো বনাবলৈ তাকে কি কৰোঁ আপোনালোকে কমেণ্ট কৰি জনাব ইউটিউব চেনেলটো ভিডিঅ'ত দি ওলাই যাব নোৱাৰা হ'লোঁ যে পঢ়াও হৈ আছে কলেজ গৈ থাকিব লাগে দোকানত থাকিব লাগে লগতে ভিডিঅ' বনাব পৰা নাই মাজে মাজে বহুত দিনৰ মূৰে মূৰে বনাই এতিয়া ৰেগুলাৰ দি আছোঁ 2 দিন বা 3 দিনৰ মূৰে মূৰে এতিয়া ভিডিঅ' আপলোড কৰিছোঁ প্লিজ গাইজ আপোনালোকে এটা কমেণ্ট কৰি দিব কেনেকুৱা ধৰণৰ ভিডিঅ' বনালে আপোনালোকে আগুৱাই দিব কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে আপোনালোকক চাবলৈ প্লিজ কমেণ্ট এটা কৰি দিব আৰু যদি কোনোবা নতুনকৈ আহিছে মোৰ চেনেলটো যদি এটা ভিডিঅ' চাইছে প্লিজ এটা লাইক আৰু ছাবস্ক্ৰাইবটো কৰি দিব